হাতত এডাল কোনডাল ৰেখা থাকিলে বা কোন গ্ৰহৰ প্ৰভাৱ থাকিলে আপোনাৰ গোটেই জীৱনকালটোৰ অনিষ্টতাৰ মুখ দেখিবলগীয়া হয়। আপুনি যিমানেই চেষ্টা নকৰক আপোনাৰ কোনো চেষ্টাৰ সফল হ'ব নিদিয়ে। তো তাৰ বিষয়ে জানো তাৰ আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, এটা খুব সুন্দৰ কমেণ্ট লিখিবলৈ নাপাহৰিব। এই চাৰিডাল মুখ্য ৰেখাটো চবৰ হাততে থাকে: জীৱন ৰেখা, মগজ ৰেখা, হৃদয় ৰেখা আৰু হৈছে আপোনাৰ ভাগ্য ৰেখা। এনে অৱস্থাত যদি এই স্থানৰ পৰা এনেধৰণৰ যদি ৰেখা কাটে, যেনেকৈ ধৰক জীৱন ৰেখাক কাটিলে, মগজ ৰেখাক কাটিলে, ভাগ্য ৰেখাক কাটিলে আৰু লগতে হৃদয় ৰেখাকো কাটিলে, এনেধৰণৰ যদি দুডাল বা তিনিডাল ৰেখা যদি দেখা পোৱা যায়, তেন্তে আপুনি জানি যাব আপোনাৰ জীৱনটোত অকল কন্দাৰ বাদে আৰু বেলেগ উপায় নাই। প্ৰত্যেকটো ক্ষেত্ৰত আপোনাক ৰাহুৱে ডিষ্টাৰ্ব দি থাকিব, যি কাৰণে আপুনি অতি সোনকালে ৰেমেডি কৰাটো প্ৰয়োজন। ৰেমেডি কৰিলে অন্ততঃ 50% তাৰ প্ৰভাৱ